এনেকৈ আপোনালোকে য'তেই মানুহ পায় তাতে ৰখি নিজৰ চেনেলটোৰ নাম ক'ব আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে সোনকালে বাঢ়িব। तुम्हें शर्म है कुछ? नहीं। নাই, দাদাই সুধিছে কাৰণে কৰিছোঁ, নহ'লে মই এনেকৈ নকৰোঁ। বিশ টকা। টেষ্টটো আপোনালোকক জনাই আছোঁ। মই এতিয়া থিয় হৈ আছোঁ আমাৰ চাইডৰ এইখিনি পুলিচ ষ্টেচনটোৰ সন্মুখতে। চ' হেই গাইজ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাই আছোঁ। আমি এতিয়া গৈ আছোঁ এখন বিয়ালৈ। মোৰ লগত আছে মোৰ লগৰ পিংকু ডাঙৰীয়া, আৰু ইফালে আছে ককাইদেউ। আৰু এতিয়া আমি সকলোৱে ইয়াতে অকণমান কুঁহিয়াৰৰ পানী খাওঁ। কুঁহিয়াৰৰ ৰস, যিহেতু গৰমো অকণমান পৰিছে। জুচ তাকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এণ্ড বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, সেইকাৰণে অকণমান কথা কওঁতে খোকোজা লাগিছে। যিয়ে নহওক, সিটো চেনেলত আপোনালোকে বহুত মৰম দিছে। 20K আপোনালোকে কমপ্লিট কৰাই দিলে, 20,000 ফেমিলি হৈ গ'ল। গতিকে আগন্তুক দিনবোৰতো আপোনালোকে এনেকৈ সঁহাৰি জনাই থাকিব। তো আহক ভিডিঅ'টোৰ ফালে আমি আগবাঢ়োঁ। এই মেচিনটো যদিহে মই লৈ পিনি খুলিবলৈ যাওঁ, কিমান পৰিব বাৰু বাজেট? মানে ঠেলা চেলা লগত মিলাই 50-60 হাজাৰ। খাই ভাল লগা। ইয়াতে জুনুকা লগোৱা হৈছে, অলপ ইউনিক। চাওক, এনেকৈ আপোনালোকে য'তেই মানুহ পায় তাতে ৰখি নিজৰ চেনেলটোৰ নাম ক'ব আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে সোনকালে বাঢ়িব। নাই, দাদাই সুধিছে কাৰণে কৰিছোঁ, নহ'লে মই এনেকৈ নকৰোঁ। A few minutes later. আৰু আপোনালোকে আগৰ ভিডিঅ' নিশ্চয় দেখিছে, এয়া লগৰ আমাৰ অনিন্দিতা। কি খবৰ? ভাল, তোমাৰ? আছোঁ, মতি হৈ গ'ল অকণমান ন গাইজ। এখেত হৈছে অনিন্দিতা। খংটো অকণমান বেছি, কিন্তু উঠত মাত্ৰ হাঁহিয়ে হাঁহি। তাৰ কাৰণে অকণমানো ধৰিব নোৱাৰি, খঙেই উঠিছে নে ধেমালি কৰিছে। কলেজৰ প্ৰজেক্টৰ দিনাই লগ পোৱা, সিদিনাৰ পৰা আজি বহুদিনৰ মূৰত লগ পাইছোঁ। বান্ধৱী এগৰাকীৰ আজি যিহেতু বিয়া, সেই গতিকে সকলোকে লগ পোৱাৰ আশাৰে আমি সকলোৱে ওলাই আহিলোঁ। এয়া আমাৰ ক্ষীৰদা আহি পালে ইতিমধ্যে। কলেজৰ একেটা বেটছতে পঢ়া বান্ধৱী এয়া ক্ষীৰদা, আৰু ক্ষীৰদাৰ সৈতে তাই ভণ্টি ডলি। তো আহক মোৰ সৈতে আপোনালোকে মোৰ বান্ধৱী বিয়াখন চাবলৈ। চালেই নহ'ব, আপোনালোকে খায়ো যাব, আৰু খালেও নহ'ব, আপোনালোকে আশীৰ্বাদো দি যাব। বাকী খবৰ ভালে? ভালে আছা ভণ্টি? আছোঁ ভালে আছোঁ। বনাই হ'ব লাগিছিলে। মোক ভণ্টিয়ে কৈছে এনেই ইউটিউব চেনেলটো এনেই আছে, ব্লগ কিয় নাই দিয়া বুলি, সেইকাৰণে মই বনাইছোঁ আজি। 12 seconds later. কইনাৰ সৈতে এটা ভিডিঅ' লৈছিলোঁ, কিন্তু সেই সময়তে মোৰ খোকোজা লাগিলে যে যিহেতু মই বহুদিন ইউটিউবত ভিডিঅ' বনোৱা নাই এনেকৈ ভ্লগিং, তাৰ কাৰণে কেমেৰাটো অন কৰাৰ লগে লগে কি কওঁ কি নকওঁ হৈ গ'লোঁ। সেইখিনি সময় এটা ফুটেজ। পোলাও ন? মই পোলাই হয়। ভাতেই দিয়ক, ভাত খাব। গেছ হ'ব হেৰি মানে ইয়াতে 4জনকৈ বহিবলৈ বহুত সুবিধা হয়, কিন্তু হ'লে এডজাষ্ট কৰিছোঁ, 5জনে বহিছোঁ। পোলাও নে ভাত? অঁ, ভাত দি দিয়ক। ভাত নে পোলাও? পোলাও চবেই পোলাও, চবেই পোলাও, আমাৰ ভাত। भाई गजब बेइज्जती है, तेरा तो गेम बजाना पड़ेगा। হাত নোধোৱাকৈ খাই দিলে, ইমান শুকুৱাই। একো নাই, भाई मजा आया, और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। চবেই ৰেডি নে খাবলৈ? ঠিক আছে, অ'কে, মই খাই লওঁ। বন্ধুসকল, আগৰ ফুটেজকেইটা নিশ্চয় চাইছে, আমি ধেমালি কৰি আহিছিলোঁ। এতিয়া আপোনালোকক কইনাক লগ ধৰাবলৈ গৈছোঁ, চাওক আহক। আৰু ইফালে অকণমান কেমেৰামেন চাপি আহা, বাকী অনুভৱটো কওক আজি আপোনাৰ। যিহেতু লগৰৰ বিয়া খাবলৈ আহিছোঁ, নহ'ব আমি সকলোৱে জানিব ইচ্ছা, হয় নাই? তো ভাল বেয়া চব তাকে আমি আহিলোঁ, বেয়া লাগিছে নাহিলে বেয়া লাগিব। তাকে ইফালে আছে অনিন্দিতা, ইফালে আছে ক্ষীৰদা, এয়া ৰোশন, আৰু এয়া ডলি ভণ্টি। তো আমি সকলোৱে আজি ভালে ভালে থাকিবা।
হেপী মেৰিড লাইফ বাকী তহঁতকেইজনকো বহুত বহুত অভিনন্দন সময়কণ আমি এটাই হাঁহি ধেমালিৰে পাৰ কৰিলোঁ সঁচাকৈ সৰুৰে পৰা ইমান দিনে একেখন ঘৰতে ডাঙৰ দীঘল হৈ মাক দেউতাক ঘৰখনৰ সকলো সদস্যৰ মৰম স্নেহ আদৰ সুখ দুখ অতদিনে ভগাই লৈ কটোৱা দিনবোৰৰ কথা ভাবি মন বেয়া লগাটো স্বাভাৱিক কিন্তু ঘৰখনৰ প্ৰতিজন সদস্যৰ লগতে লগ সংগৰ পৰা চিৰদিনৰ কাৰণে বিদায় লোৱা সময়খিনিৰ আচল বেদনা নাৰীসকলে হয়তো খুব ভালকৈ অনুভৱ কৰে ভাল লাগিছেনে আজি নাজানো দেই আপোনাৰ ভাল লাগিছেনে দিনটো সেইটো সুধিছোঁ দিনটো কেনেকুৱা লাগে বিয়াখন কেনেকুৱা ভাল লাগিছে দুখ লাগিছে নিজৰ ছোৱালীৰ বিয়া তুমি হেৰি কৰি আছা মই